ৰেকৰ্ড গঢ়িলে অসমৰ চাহে দাৰ্জিলিং অৰুণাচলৰ চাহক পিছ পেলালে মনোহৰী গোল্ডে ৩৯,০০০ টকাত 1 কেজি চাহপাত 1 কেজি চাহপাতৰ দাম ৩৯,০০০ টকা আপুনি হয়তো শুনি আচৰিত হৈছে যে ৩৯,০০০ টকাত 1 কেজি চাহপাত হয় নেকি কিন্তু এয়াই সঁচা গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমৰ এবিধ বিশেষ চাহৰ দৰ উঠিল গৈ ৩৯,০০০ টকালৈ সেই চাহবিধ অইন চাহ নহয় সেই চাহবিধ হৈছে মনোহৰী গোল্ড ঠিকেই মনোহৰী গোল্ডে গঢ়িলে বিশ্ব ৰেকৰ্ড মঙলবাৰে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত হোৱা নিলামত ডিব্ৰুগড়ৰ চাহ উদ্যোগী ৰাজেন্দ্ৰ লোহিয়াৰ মনোহৰী গোল্ডৰ দাম উঠিল ৩৯,০০০ টকালৈ নিলাম আৰম্ভ হৈছিল ৫,০০০ টকাৰ পৰা ৫,০০০ৰ পৰা আৰম্ভ হোৱা নিলামত সৌৰভ টি ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰী মংগীলাল মহেশ্বৰীয়ে ৩৯,০০০ টকা দৰত ক্ৰয় কৰিলে 2 কেজি মনোহৰী গোল্ড চাহপাত কোৱালিটিটো মোৰ বাহিৰে টেষ্ট কৰি মানে আমাক অফাৰ দিছিলে কি মোক ৪০,০০০ টকালৈ ল'ব লাগে কিন্তু মই চেম্পলটো ইমান নাছিলে কি মই টেষ্ট কৰিব পাৰিম অলপ কোৱান্টিটি আছিলে মই 2টা বাহিৰত পঠাই দিলোঁ ই আমাক অফাৰ দিলে বোলে ৪০,০০০ টকাত ল'ব লাগে ছাৰ এইটো মানুহটো ভাবিব আছামটো ভাল চাহ বনায় এইটো আজিলৈকে মানে ইমান ভাল চাহ আছামত বিক্ৰী হোৱা নাই এইটো প্ৰাইচত মই 2 কেজি ছাৰ 1 কেজি আহমেদাবাদ আধা কেজি দিল্লী আধা কেজি কলকাতা ৪০ বছৰ ধৰি চাহপাতৰ ব্যৱসায় কৰা মংগীলাল মহেশ্বৰীয়ে মনোহৰ গোল্ডৰ দৰে সৰ্বোৎকৃষ্ট চাহ দেখা নাই ব্যৱসায়িক জীৱনত ইয়াৰ পূৰ্বে আটাইতকৈ দামী চাহপাতৰ অভিলেখ আছিল অৰুণাচলৰ ডনিপোলৰ দখলত ডনিপোলৰ দাম আছিল ১৮,৮০১ টকা দাৰ্জিলিঙৰ চাহৰ দাম আছিল ১১,০০০ টকা ইয়াৰ আগতো অৰুণাচলৰ চাহটো আছিলে ডনিপোলটো 18,800 মই লৈছিলোঁ তাৰপিছত এইটো মানে ইমান ৪০,০০০ টকা যাব মই ভবা নাছিলোঁ 37,500 আৰু বিড আছিলে কাৰোবাৰ 38,000 মোৰ বিড আছিলে এনেকুৱা বিডটো বঢ়ি 39,000 পালে ডনিপোলক পিছ পেলাই ৩৯,০০০ টকাত বিক্ৰী হোৱা মনোহৰী গোল্ডত পিছে আছে কি স্বাস্থ্যৰ বাবে ভাল মনোহৰী গোল্ড সহজ নহয় মনোহৰী গোল্ড চাহৰ প্ৰস্তুতি দৈনিক 200 পৰা 300 গ্ৰামহে উৎপাদন সম্ভৱ পূৰ্ণিমাৰ 5-6 দিন পূৰ্বে সূৰ্য উদয়ৰ আগে আগে সিঙে পাত এটা স্পেশাল ক্লোন অর দি স্পেশাল কেয়ার লৈ ম্যানুফ্যাকচার করা হয়েছিল ইট ওয়াজ অলমোস্ট হ্যান্ডমেড আর ডেইলি 50 গ্রাম করিয়ে এটু ম্যানুফ্যাকচার হয়েছিল কালি মিস্টার লোহিয়াৰ লগত মোৰ কথা হ'ল এই কৈছে চাহটো বোলে ফুল মুন থাকিলে চাহটো বনে আৰু বিফোৰ সানৰাইজ প্লাকিংটো কৰিব লাগে একদিনত 300-400 গ্ৰামৰ ওপৰত চাহ নবনে গুৱাহাটী কলকাতা শিলিগুৰি কোচি কইম্বেটৰ কলম্বো আফ্ৰিকাৰ চাহ নিলাম কেন্দ্ৰত ইমান বৃহৎ দৰত নিলাম হোৱা নাছিল চাহপাত ইতিমধ্যে মনোহৰী গোল্ডৰ চাহপাত বিচাৰি বিভিন্ন ৰাজ্যই যোগাযোগ কৰিছে চাহ ব্যৱসায়ী মংগীলাল মহেশ্বৰীয়ে ক্ৰয় কৰা 2 কেজি মনোহৰী গোল্ডৰ 1 কেজি আহমেদাবাদ আধা কেজি কলকাতা আৰু আধা কেজি বিক্ৰী হৈছে দিল্লীত মনোহৰী গোল্ডে পুনৰ প্ৰমাণ কৰিলে যে অসমৰ চাহৰ গুণগত মান বিশ্বৰ ভিতৰতে অদ্বিতীয় সন্দেহ নাই মনোহৰী গোল্ড চাহপাতে বিশ্বৰ দৰবাৰত পুনৰ উজ্বলাই তুলিব অসমৰ চাহক বীৰেন্দ্ৰ কুমাৰ ডেকাৰ সহযোগত কেমেৰা পাৰ্চন বিমল ঘোষৰ সৈতে ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট